ডাঙৰ খবৰ আমি মত লৈ আহিছোঁ যে ৰাহুল গান্ধীৰ সন্মুখত উদাত্ত ভাষণ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে এক ডাঙৰ মন্তব্য কৰিছে কৈছে অসমৰ মানুহে বিজেপি চৰকাৰক দিছে গৰু চুৰ আখ্যা বিজেপি চৰকাৰক অসমৰ জনতাই দিছে বুলি উল্লেখ কৰিছে আৰু বিজেপিৰ নেতা মন্ত্ৰীয়ে পাইছে এতিয়া গৰু চুৰৰ নাম বিজেপিৰ নেতা মন্ত্ৰীয়ে গৰু চুৰৰ নাম পাইছে আৰু গৰুক লৈ ৰাজনীতি কৰাৰ বাবে এই নাম দিছে অসমৰ জনতাই বা ৰাইজে আৰু অসমৰ দুখীয়া মানুহৰ ওচৰত আজি মাটি নাই অসমৰ দুখীয়া দৰিদ্ৰ জনতাৰ কাষত এতিয়া মাটি নাই কেৱল মুখ্যমন্ত্ৰী লগতে আদানী আম্বানীৰ হাততহে আছে মাটি এনেদৰে ডাঙৰ মন্তব্য গৌৰৱ গগৈ 2026ত কংগ্ৰেছ চৰকাৰ আহিলে এটা টকাৰ হিচাপ লোৱা হ'ব বুলিও এতিয়া হুংকাৰ দিছে গৌৰৱ গগৈয়ে আৰু ৰাহুল গান্ধীৰ সন্মুখত এনেদৰে এতিয়া উদাত্ত ভাষণ প্ৰদান কৰিছে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আৰু অসমৰ মানুহে বিজেপি চৰকাৰক দিছে গৰু চুৰ আখ্যা এনে এক ডাঙৰ মন্তব্য আগবঢ়াইছে বিজেপি চৰকাৰক ৰাইজে গৰু চুৰ আখ্যা দিছে আৰু বিজেপিৰ নেতা মন্ত্ৰীয়ে গৰু চুৰৰ নাম পাইছে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ সন্মুখতে এনেদৰে গৌৰৱ গগৈয়ে দিছে এই উদাত্ত ভাষণ গৰুক লৈ ৰাজনীতি কৰাৰ বাবেই ৰাজ্যৰ বিজেপিৰ নেতা মন্ত্ৰীয়ে গৰু চুৰ নাম পাইছে বুলি উল্লেখ কৰিছে আৰু লগতে মাটি বাৰীক লৈও ডাঙৰ মন্তব্য কৰিছে অসমৰ দুখীয়া মানুহৰ হাতত আজিৰ তাৰিখত মাটি নাই কেৱল মুখ্যমন্ত্ৰী লগতে আদানী আম্বানীৰ হাততহে আছে অসমৰ মাটি এনেদৰে ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু লগতে কৈছে হুংকাৰ দি প্ৰত্যাহ্বান জনাইছে 2026ত কংগ্ৰেছৰ চৰকাৰ আহিলে এটা হিচাপ লোৱা হ'ব বুলি হুংকাৰ এনেদৰে গৌৰৱ গগৈ মন্তব্য আছে ৰাহুল গান্ধীৰ সন্মুখত উদাত্ত ভাষণ দি এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কি কৈছিল মন্তব্য আগবঢ়াইছে